এছাই উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা সমদল। লিগিৰি পুখুৰীত বিশেষ সমদল আৰু সভাৰ জৰিয়তে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰলৈ দাবী সংগঠনটোৰ। ৰাজ্যত বিভিন্ন বিজ্ঞাপন আৰু চৰকাৰীভাৱে চলিছে উন্নয়নৰ ঢাক-ঢোল। কিন্তু এতিয়াও চৰকাৰীভাৱে বঞ্চিত হৈ আছে বিশেষ এটা শ্ৰেণীৰ লোকসকল। এই অভিযোগ আমাৰ নহয়। এই অভিযোগ কৰিছে উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ কৰ্মী আৰু বিষয়ববীয়াসকলে। নাজিৰা লিগিৰি পুখুৰীত আজি অসমৰ বিভিন্ন প্ৰান্তত থকা সংগঠনটোৰ শতাধিক কৰ্মীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা সমদল বাহিৰ কৰে। লগতে এখন সাধাৰণ সভাৰ জৰিয়তে উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি দীপেন মেছ, সম্পাদক টিকুং মাহালিৰ সহযোগত সংগঠনটোৰ বিকলাংগ লোকসকলে চৰকাৰলৈ সাতদফীয়া দাবী আগবঢ়াইছে। অসম আৰু ভাৰত চৰকাৰলৈ দাবী প্ৰতিবন্ধী সমাজৰ। মেডিকেল চিকিৎসা আৰু এম্বুলেন্স ফ্ৰী হ'ব লাগিব। পেঞ্চন মাহেকীয়া অতি কমেও ৩,০০০ টকা হ'ব লাগিব। বিদ্যুৎ বিল মাহেকীয়া ফ্ৰী হ'ব লাগিব। সুলভ মূল্যৰ চাউল মাহেকত বিকলাংগসকলৰ বাবে অতি কমেও 10 কেজি হ'ব লাগিব। প্ৰধানমন্ত্ৰী নতুবা ৰাজ্য চৰকাৰৰ যিকোনো আঁচনিৰ দ্বাৰা বিকলাংগসকলৰ পৰিয়াল সুৰক্ষিত হোৱাৰ বাবে এটা পকী ঘৰ বাধ্যতামূলক হ'ব লাগিব। বিকলাংগসকলৰ পৰিয়ালৰ বাবে চৰকাৰী অনুমোদিত এটা শৌচালয় হ'ব লাগিব। স্বাস্থ্যসন্মত তথা বিকলাংগসকলৰ প্ৰতিটো পৰিয়ালৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰিব লাগিব। এই কথা সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, হেডলাইন আছাম। উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ নাজিৰা আঞ্চলিক সমিতি বিকলাংগসকলৰ বঞ্চিত বিৰুদ্ধে প্ৰতিবন্ধী সমল। নমস্কাৰ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমি সকলোৱে বিকলাংগ লৈ আপোনাৰ এখন জনোৱা যে আমাৰ যি ব্যক্তি আমাৰ বিকলাংগ প্ৰতি বিকলাংগৰ হয় তেখেতে আমাক যি আমাৰ চৰকাৰী পাবলগীয়া বস্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আবেদন কৰিছোঁ আৰু আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু আমি দাবী কৰিছোঁ। আজি আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ লৈ আজি আমাৰ 1 নম্বৰ হ'ল আমাৰ লেট্ৰিন বাথৰুম চৰকাৰ পৰা আমাৰ যি চৰকাৰী ধন আছে এইটো আমি পাব লাগে। আমাৰ চৰকাৰী ধন চৰকাৰী ঘৰ এইটো আমি পাব লাগে। আমাৰ সকলোৱে বিকলাংগ যি বৃদ্ধি যাক মানে আমি একদম নিজে আমি হিমালেখা দৰিদ্ৰ তৰল আমি একো নাই। তেখেতে আমাকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মেডিকেল আৰু এম্বুলেন্স ফ্ৰী হ'ব লাগে। আৰু আমাৰ চৰকাৰী যিবোৰ আঞ্চলিক চৰকাৰী ধন আমাৰ যি চৰকাৰে আমাৰ 1250 টকা দিছে, আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ মই হাত জোৰ প্ৰাৰ্থনা কৰিছোঁ আৰু আমি গোটেই আমি অসমৰ বিকলাংগ লৈ আমি আপোনাৰ আবেদন কৰিছোঁ। আমাৰ মেক্সিমাম কমভাৱে আমাৰ 3,000 টকা হ'ব বুলি আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ সকলোৱে পানী যোগান ধৰিব লাগে বুলি আমি অসম চৰকাৰক নিবেদন কৰিছোঁ। আৰু আমাৰ যি ব্যক্তিক আমাৰ চৰকাৰী চাউল ব্যক্তিক যি 5 কেজি পায় কমভাৱে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আবেদন কৰিছোঁ। আমি গোটেই বিকলাংগ আমাৰ অসমত লৈ আপোনাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ লৈ আমাৰ মেক্সিমাম আমাৰ কম ভাৱ বেছি নহয় আমাৰ 10 কেজি বিকলাংগ হ'ব লাগে। আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমাৰ কম ভাগৰ কিছুমান আমাৰ এনেকৈ ব্যক্তি আছে
অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মই হাতযোৰ নিবেদন কৰিছোঁ। আমাৰ গোটেই অসমলৈ বিকলাংগ আপোনাৰ ৰিকুৱেষ্ট কৰিছোঁ, আমি প্ৰত্যেকে বিকলাংগ ঘৰত এটা এটাকৈ লেট্ৰিন বাথৰুম দিব বুলি আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ আবেদন জনোৱা কৰিছোঁ। নমস্কাৰ।